মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা ডিঙিঙত এখন নৱনিৰ্মিত মুকলি মঞ্চৰ উদ্বোধন। চিনথং ব্লক শিক্ষা খণ্ডৰ অধীনৰ এখন এলপি স্কুলত মাহ মাহ ধৰি নহয় শিক্ষাদান। লাংহিনৰ বাকৰিত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে হয় ৰঙালী বিহু উৎসৱ উদযাপন। নমস্কাৰ, মই সঞ্চয়িতা তেৰণ পিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ দুৱাৰবাগৰি সমষ্টিত অন্তৰ্গত ডিৰিঙত 9 মে'ত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুকলি কৰে এখন নৱনিৰ্মিত মুকলি মঞ্চ। পৰিষদীয় সমষ্টিৰ দুৱাৰবাগৰিৰ ডিৰিঙত এখন নৱনিৰ্মিত মুকলি মঞ্চ উদ্বোধন কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। এই মুকলি মঞ্চ উদ্বোধন কৰি স্থানীয় ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ হ'ল বুলি এই ক্ষেত্ৰত একাংশ সচেতন ব্যক্তিসকলে মত পোষণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য, মঞ্চ উদ্বোধনী অনুষ্ঠানত স্থানীয় গয়া ৰাইজে পথ নিৰ্মাণ, স্বাস্থ্য কেন্দ্ৰ, বিশুদ্ধ খোৱা পানী যোগান আদি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ হাতত প্ৰদান কৰে। সভাত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, বোৰ্ড অধ্যক্ষ কাদম তেৰাংপি, বিএলচিচিৰ অধ্যক্ষ ৰিচাৰ্ড টকবি প্ৰমুখ ব্যক্তিসকলে এই উদ্বোধনী অনুষ্ঠানত ভাগ লয়। সোচেং পৰিষদীয় সমষ্টিৰ চিনথং শিক্ষা খণ্ডৰ অধীনত এখন এলপি স্কুল, য'ত মাহ মাহ ধৰি নহয় শিক্ষাদান। পথৰ নিচেই দাঁতিতে থকা এইখন এলপি স্কুলত এইদৰে মাহ মাহ ধৰি শিক্ষাদান নোহোৱাত স্কুলখনৰ কাষত কোনো গয়াই প্ৰয়োজন সাপেক্ষে জুই ধৰি ধোৱাৰ কলা ৰঙে স্কুল গৃহকে কলা কৰি পেলাইছে। স্কুলত নাই কোনো শিশুৰ কাকলি, সম্পূৰ্ণ নীৰৱ নিস্তব্ধ। আজি 20 শতিকাৰ শেষ ভাগতো এনে অদ্ভুত আৰু অভিনৱ স্কুল ক'ত আছে? আহক আমি আপোনালোকক দেখুৱাম। আমি দেখুৱাম এনে এখন এলপি স্কুল য'ত মাহ মাহ ধৰি নহয় শিক্ষাদান। স্কুলখনৰ কাহিনী শুনিলে আপোনাৰ মোৰ দৰে সমাজ সচেতন ব্যক্তিৰ অতি আশ্চৰ্য হোৱাৰ লগতে দুখত নিজকে ভাবিব লাগিব যে সঁচাকৈ আমি এই যুগৰ আদিবাসীনে। স্কুলখনত সৰু সৰু ফুল কমলীয়া ছাত্ৰ ছাত্ৰীৰ মধুৰ কলৰৰ পৰিৱৰ্তে একেবাৰে নীৰৱ নিস্তব্ধ। স্কুলখনৰ কাষত জুই ধৰা ধোঁৱাই সমগ্ৰ স্কুলখনক কলা কৰি পেলাইছে। এইখন অভিনৱ এলপি স্কুলৰ নাম হৈছে উন্মান ইংলিছ এলপি স্কুল। চহৰৰ পৰা কান্দুলিলৈ যোৱা চৰকাৰী গড়কাপ্তানি পথৰ নিচেই কাষতে আছে এইখন এলপি স্কুল। চিনথং শিক্ষা খণ্ডৰ বিষয়া কাঠাৰচন ইংটিয়ে এই খবৰ কিয় পোৱা নাই তাকে লৈ চিন্তিত সচেতন মহল। অসম তথা কাৰ্বি আংলঙৰ সাহসীয় নেতা বৰ্গই সততে গুণগত শিক্ষাৰ কথা সভা সমিতিয়ে ভাষণৰ ফুলজাৰি মাৰি মাৰি উপস্থিতি জনতাৰ পৰা জাউৰিয়ে হাত চাপৰি আদায় কৰে। বাস্তৱত জিলাখনৰ উঠি অহা সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত শিক্ষাৰ প্ৰথম ভেটি এলপি স্কুলখনৰে এয়া দখা হ'লে আগলৈ কি হ'ব সেয়া নকলেও হ'ব। অসমবাসীক দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত আৰু জিলাখনত গুণগত শিক্ষা উন্নতিৰ কথা কোৱা জিলা পৰিষদৰ সাহসীয় বিজেপি দলে এই ধৰণৰ এলপি স্কুলৰে সৰু সৰা ল'ৰা ছোৱালীৰ শিক্ষাৰ ভৱিষ্যত কেনেদৰে গঢ় দিব? কেমেৰা পাৰ্চন ষ্টেফান টেৰানৰ সৈতে ৰাতিশ ৰংফাৰৰ প্ৰতিবেদন, কাট নিউজ ডিফু। আন বছৰৰ দৰে এইবাৰো লাংহিন কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত লাংহিনৰ বাকৰিত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসমৰ বাপতি সাহোন ৰঙালী বিহু উৎসৱ কৰা হৈছে। পুৱা কেন্দ্ৰীয় সমিতিৰ সভাপতি সোণাৰাম বসুমতাৰীয়ে দ্বাৰা ৰঙালী বিহু উদযাপন সমিতিৰ পতাকা উত্তোলনেৰে বিভিন্ন কাৰ্যসূচী শুভাৰম্ভ কৰে। লাংহিন মহাবিদ্যালয়ৰ অধ্যক্ষ দাল সিং বসুমতাৰীৰ দ্বাৰা স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছতে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক কংলং ক্ৰয়ে। লাংহিনৰ বাকৰি
বহাগ আহিলে সমগ্ৰ অসমৰ লগতে লাংহিনৰ ডেকা গাভৰু কিশোৰী তথা বুঢ়া মেঠাৰ মনত ৰঙালীৰ আনন্দই হিয়া নধৰা হয় লাংহিনৰ আকাশ বতাহত বিহু গীত ঢোলৰ গুমগুমনিয়ে কাৰো মন বান্ধিব নোৱাৰা হয় হেই বুলিলে নহয় লাংহিনৰ বিহু উদযাপন আন ঠাইৰ বিহু উৎসৱ উদযাপনতকৈ অনন্য সমন্বয়ৰ কথা নোকোৱাতকৈ লাংহিনত ৰঙালী বিহু উদযাপনৰ কথা ভাবিবই নোৱাৰে হেহে লাংহিনৰ বিহু মঞ্চত অসমীয়াৰ জেং বিহু পৰি আদি নৃত্যৰ লগতে বড়োৰ বৈশাগু নৃত্য কাৰ্বিৰ ৰিতনং চিংদি তিৱাৰ বিশাখ দমাচি থাকে একতা মজবুত হওক আৰু এই সাংস্কৃতিক যোগেদি লাংহিনৰ সকলো জাতি জনগোষ্ঠীৰ বাসিন্দাৰ একতা মৰম চেনেহ সদায় বজাই থাকক এই আশাৰে ভগৱানৰ ওচৰত মেছেজ দি পেলাই আৰু এই সাংস্কৃতিক শোভাযাত্ৰা মেছেজে যাতে গোটেই পৃথিৱীত গোটেই কাৰ্বি আংলঙত সিঁচৰতি হওক তাকে কামনা কৰি মই চমু ভাষণ সামৰিলোঁ লগতে থাকে ৰচিতনা টেকেলি ভগা আদি মনত সৰল আনন্দৰে জীপাল কৰি তোলা জাতীয় খেল এৰা লাংহিনৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ দ্বাৰা ৰঙালী বিহু উদযাপনে জিলাখনৰ ভিন্ন জাতি জনগোষ্ঠীয় কলা সংস্কৃতি আৰু এখুব আগুৱাই নিয়াৰ লগতে সমন্বয়ৰ এনাজৰী ডালক অধিক কটকটীয়া কৰি তুলিছে এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Royal Enfield dealers, first time in Karbi Anglong. Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bokajan 782480, District, Karbi Anglong, Assam. Contact for service 78961 69017. For sale 78961 69021. You can also contact at landline 03675246448. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajyoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে ডিফু কেন্দ্ৰীয় বিদ্যালয়ত 2016-17 বৰ্ষৰ বাৰ্ষিক উদযাপন সমাৰোহ 9 মেত উলমালহেৰে বিদ্যালয় প্ৰাংগণত উদযাপন কৰা হয় উদযাপন সমাৰোহৰ অনুষ্ঠানত কাৰ্বি আংলং জিলা উপায়ুক্ত তথা কেন্দ্ৰীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আদিল খানে মুখ্য অতিথি আৰু ডক্টৰ জুহৰা আহমেদে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়খনৰ বাৰ্ষিকী অনুষ্ঠান উদযাপন সমাৰোহৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় তাৰ পিছত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ
অৰ্পণা সাক্সেনাই সমাৰোহত উপস্থিত আটাইবোৰ অতিথি তথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উদ্দেশ্যে অভিবাদন ভাষণ পাঠ কৰাৰ লগতে 2016-17 বৰ্ষৰ প্ৰতিবেদন পাঠ কৰে শিক্ষা অনুষ্ঠানত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীত সমবেত সংগীত দলীয় নৃত্য আদি বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি আটাইকে আপ্লুত কৰে ফুলনি এলেকাত শিক্ষাৰ সুস্থ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ফুলনি শাখাৰ কাৰ্বি ছাত্ৰ সন্থাই এই লৈ 9 মেত পুৱা 11 বজাত ফুলনিৰ বংহম থাৰেগাঁৱৰ গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়াৰে ফুলনি কাৰ্বি ছাত্ৰ সন্থাৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় বৰসিং ইংটিৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰাজু ৰংহাঙে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সভাত বকলিয়া উন্নয়ন কমিটিৰ সম্পাদক বৰসিং টকবিয়ে মুখ্য অতিথি হিচাপে যোগদান কৰি গ্ৰামাঞ্চলত শিক্ষাৰ সুস্থ পৰিৱেশ গঢ়াৰ ওপৰত ভাষণ প্ৰদান কৰে ফুলনি এলেকাত শিক্ষাৰ সুস্থ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ফুলনিৰ শাখাৰ কাৰ্বি ছাত্ৰ সন্থাই এই লৈ 9 মেত পুৱা 11 বজাত ফুলনিৰ বংহম থাৰেগাঁৱত গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়াৰে ফুলনি কাৰ্বি ছাত্ৰ সন্থাৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৰবি সিং ইংটিৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰাজু ৰংহাঙে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সভাত বকলিয়া উন্নয়ন কমিটিৰ সম্পাদক বৰসিং টকবিয়ে মুখ্য অতিথি হিচাপে যোগদান কৰি গ্ৰাম অঞ্চলত শিক্ষাৰ সুস্থ পৰিৱেশ গঢ়াৰ ওপৰত ভাষণ প্ৰদান কৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 4 নং পলিং ষ্টেচনৰ অধীনত ৰং কাৰ্বি ৰংচিদন পৰ্বত আৰু নিজ ৰংখাঙত ইএম মঙ্গল সিং টিমুঙে মাৰাথন ৰাজহুৱা সভা অনুষ্ঠিত কৰে 9 মেত অনুষ্ঠিত এই ৰাজহুৱা সভাবোৰত কৃষি বৰ্ডৰ অধ্যক্ষ বিদ্যা সিং তেৰণ বিজেপি জিলা মহিলা মৰ্চাৰ সভানেত্ৰী হুমতাৰা তেৰাংপি কাৰ্যালয়ৰ সম্পাদক হাৰমন বে প্ৰমুখ্যে বিজেপিৰ অনেক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে অনাগত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পৰিষদৰ ইএম মঙ্গল সিং টিমুঙে হ'বলগীয়া এই নিৰ্বাচনত পুনৰ যুঁজিবৰ বাবে ককালত বান্ধিছে টঙালি অৱশ্যে এইবাৰ নিৰ্বাচনত ইএম মঙ্গল সিং টিমুঙে বিজেপিৰ দলীয় টিকেট পাবনে নাই এতিয়াও নিশ্চিত হোৱা নাই যদিও অতিশয় পিছপৰা সমষ্টিৰ এলেকাৰ অতব্য হানি বাননি ফালি ভিতৰুৱা গাঁওসমূহত ৰাজহুৱা সভা সমিতি অনুষ্ঠিত কৰাৰ দৰে পৰিশ্ৰমলৈ চাই তেওঁ যে অতিশয় আশাবাদী তাক দেখা গৈছে পৰিষদত ইএমৰ গাদীত বিগত 10টা বছৰেও সমষ্টিবাসীক সময় দিব নোৱাৰা ইএম মঙ্গল সিং টিমুঙৰ হাতত এতিয়া সমষ্টিবাসীৰ বাবে অফুৰন্ত সময় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ